হেল্ল' বন্ধুসকল, মোৰ নাম প্ৰাঞ্জল আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মাছ গেমিং নাও। আৰু ইয়াত মোৰ বড়ো খেতি উঠোৱা হৈ আছে, সেইবাবে মই গেম একেবাৰে খেলিব পৰা নাই, পথাৰত লাগি থকাৰ বাবে। আৰু সেইটো বাবে গেমটোতো একেবাৰে ভিডিঅ'টো আপলোড কৰিবলৈ বিচাৰোঁ, কিন্তু সময় টাইম নাথাকে। সেইটো কাৰণে ৰাতিপুৱা অকণমান টাইম পাওঁ আৰু খেলিবৰ বাবে। অ'কে বন্ধুসকল, ষ্টাৰ্ট হ'ল এতিয়া। বহুত দিনৰ মূৰত খেল আজি অকণমান ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱা টাইমত। অ'কে বন্ধুসকল, এতিয়া মই মিলত আহিম, মিলত নামিম ধান খুন্দুৱাবৰ কাৰণে। অ'কে গাইজ, এনিমি কিমান আহিছে। মিলততো সৰহভাগ এনিমি ইয়াতে নামে, আৰু মিলটো বহুত খাতৰনাক জেগা, কাৰণ ধান খুন্দুৱাবলৈতো চবেই ভাল পায় না, সেইটো বাবে আহে চাগে চাইড। লোড চোড ভাল পায়। তলত MP5 এটা দেখিছোঁ আৰু লেভেল 2 কা বেগ এটা দেখিছোঁ। MP5টো লৈ ল'ম মই জল্দি। অ'কে বন্ধুসকল, লেভেল 2 আৰু MP5 পালোঁ মই এতিয়া। অ'কে M16টো পালোঁ। ওপৰত এনিমি আছে চাগে। ইয়াত ক'ত পলালে আকৌ। অ'কে এনিমিটো ইয়াতে বহি আছে। অ'কে মোৰ প্ৰথমটো কিল হৈ গ'ল। মই তাক পিছৰ পৰা মাৰিলোঁ, পিছৰ পৰা মাৰিব নালাগে বাৰু। অ'কে 126 কা হেড পৰিলে আৰু 2 নম্বৰ কিলটো মই পালোঁ। বন্ধুসকল, মই অকণমান ভিডিঅ'টো ফাষ্ট প্লে' কৰি দিম আৰু অলাগতিয়াল বস্তুবিলাক কাটি দিব লাগিব। অ'কে বন্ধুসকল, ইয়াতে এনিমিটা আছে। অ'কে মই 3 নম্বৰ কিলটো পালোঁ আৰু 13টা বান্দা এলাইভ হে। 13টা বান্দা আৰু আছেগৈ আৰু দেই বন্ধুসকল। দব পেলাইছে ইয়াত, মই ইয়াৰ পৰা পলাব লাগিব নিশ্চয়। অ'কে অ'কে বন্ধুসকল, মই ইয়ালৈ আহিলোঁ। ইয়াত নিশ্চয় এনিমি আহিব, কাৰণ ইয়াত দব পেলাইছে না। এনিমি এটা আছে, পলাইছেহি। অ'কে তাক আহিব দিওঁ, ধুনীয়াকৈ তাক হেড মাৰিম। আৰু 13টা বান্দা আছে বাৰু। ই ছেফ জোনটো আহিব নাই, ক'ত যাব সি। অ'কে বন্ধুসকল, ধেমালি কৰি কৰি বহুত ছেফ জোন গুচি গ'ল আৰু লাগতিয়াল বস্তুবিলাক মই কাটি দিলোঁ চব। ই এতিয়া নিশ্চয় আহিব। অ'কে বন্ধুসকল, মোৰ 4 নম্বৰ কিলটো হৈ গ'ল এতিয়া, আৰু অকণমান মই ফাষ্ট প্লে' কৰিবলৈ চেষ্টা কৰিম। অ'কে বন্ধুসকল, এনিমি ইয়াতে আছে। অ'কে এইটো মাৰি মোৰ 5টা কিল হৈ গ'ল, আৰু মাত্ৰ এটাই আছে দেই। ই ইয়ালৈ আহিলে। তাক মই হেড মাৰিব পাৰোঁ, কিন্তু নেমাৰোঁ, তাক গালেতে মাৰিবলৈ চেষ্টা কৰিম। যদি মাৰিব নোৱাৰোঁ তেতিয়াহে মই তাক অ'কে হেড মাৰিব পাৰিও হ'লে, কিন্তু মই গালেতে মাৰিব চেষ্টা কৰিম। অ'কে তাক এনেকৈ মাৰিলেতো সি মোক ৰিপৰ্টো দিবলৈ আছে, সেইটো বাবে মই গালেত মাৰি চাম, গালতে কিবা কাম হয় কি। অ'কে হেড এটাও নপৰিলে দেই। মোক বহুত ডেমেজটো দিলে বাৰু। অ'কে বন্ধুসকল, 6টা
মাৰিলোঁ আৰু 6টা মাৰি মোৰ বঢ়িয়াটো হৈ গ'ল বন্ধুসকল। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল। গুড বাই আৰু শুভৰাত্ৰি হওক আপোনালোকৰ বাবে। আৰু নতুন ভিডিঅ' এটাৰ লগত আপোনালোকক নিশ্চয় লগ পাম।